Hello everyone, welcome back to my another mini vlog. ঘৰটো অকনমান বেলেগ লাগিছে নেকি বাৰু? হয়, মই আহিছো বাহঁতৰ ঘৰত। এই দুদিন যে থাকিলো, ইমান বেছি ফূৰ্তি কৰিলো নহয় আমি। যিহেতু ঠাণ্ডা বতৰ আছিলে, সেইটো কাৰণে ভিন্দক ক'লো তুমি অকনমান চিকেন লৈ আহা। ইহঁতৰ যে জুহালখন ইমান বেছি ভাল লাগে মোৰ আৰু জুইত বনাই মই এনেও বহুত বেছি ভাল পাওঁ। তাৰ পাছত চিকেনখিনি ময়ে বনাবলৈ ল'লো। এয়া প্ৰথমতে কেৰাহীটো পাতি দিলো আৰু তাত দিলো এটা তেজপাত, দুটা শুকান জলকীয়া আৰু পিঁয়াজ দি পেলাই অলপমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লো। মই পিছে ৰেচিপি দিয়া নাই দেই, এনেই মই কেনেকৈ বনাওঁ সেইখিনিহে আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে আদা নহৰু পেষ্টটো দি পেলাই মই অকণমান লৰাই আছোঁ। মই পিছে আলুখিনি প্ৰথমতে ভাজি লওঁ দেই। এয়া আলুখিনি দি লৈ পেলাই মই যি মছলা ভাল পাওঁ সকলো ইয়াত দি দিলোঁ। তাৰপাছত চিকেনখিনি দি পেলাই অকণমান ভাজি ল'লোঁ। ইহঁতৰ ঘৰত যে ইমান মান ধনিয়া আছে নহয়, মই মান ধনিয়া এনেও বহুত বেছি ভাল পাওঁ। আপোনালোকে গোন্ধটো ভাল পায়নে? মই পিছে বহুত বেছি ভাল লাগে মোৰ মান ধনিয়া। এয়া দেখিছেনে অকণমান দুটামান পাত ছিঙি আনি পেলাই মই ইয়াত ছটিয়াই দিলোঁ। এয়া মোৰ চিকেন ৰেডি হৈছে। তাৰপিছতে ধুনীয়াকৈ প্লেটত আনি পেলাই মই আপোনালোককো অকণমান দেখুৱাই দিলোঁ বাৰু। আমি ইয়াক এনেকৈয়ে খালোঁ। আপোনালোকে